হেল্ল' গাইছ, নমস্কাৰ। আজি বহুত দিনৰ মূৰত মঙললৈ যাব আহিছোঁ জাইদুলকাৰ লগত। কিবা এটা ৰস পাব এইটো ভ্লগ ভিডিঅ'ত। বলক তেন্তে দেৰি নকৰি এই ভ্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ মঙললৈ লৈ বুলি। মানে আমি মঙললৈ যোৱাৰ কাৰণটো হৈছে জাইদুলকাৰ বাইকো 5 চকাৰ টায়াৰটো সলাব। এই মঙললৈ নগৰবাহীত তাৰ খালপতেক আছে, খালপতেকে এটা ছেকেণ্ড হেণ্ড টায়াৰ চাইছিল বেলেগ এখন দোকানত, তাতে লগাবৰ কাৰণে আমি যাই আছোঁ। এইখন আমাৰ চিপাঝাৰৰ টাউন। গাইছ, এইটো ডায়েগনচিছ চেণ্টাৰত কিমান দিন আছোঁ হিচাপ নাই আৰু মাৰ অসুখ হৈ থাকোঁতে। এটা বেকগ্ৰাউণ্ডত মিউজিক লগাই দিছোঁ, আপোনালোকে অলপমান মজা লওক। আমাৰ ঘৰৰ পৰা এই মঙলদৈত 25 কিলোমিটাৰ বাট হয়। আমাৰ দৰঙৰ মঙলদৈত যি এখন মেডিকেল কলেজ হ'ব বুলি কৈছে, ইয়াতে হ'ব। এইবিলাক কাম কাজ চলি আছে। 13 ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদী আহি পেলাই আধাৰশিলাটো কৰিব আৰু। হয় পালো, ইছলামপুৰ এই পুলিচ পইণ্টৰ ওচৰত আছোঁ। আগত 100 টকা যাব লাগিব। চিধা গ'লে পাম নেকি? এতিয়া ইছলামপুৰৰ পুলিচ পইণ্টৰ পৰা চিধা যাই থাকিলে পাম আৰু। সেয়ে কোৱা নাই মই দেখোন, মই মঙললৈ ঘূৰি পোৱা নাই। আমি মঙললৈত আমাৰ দৰকাৰ নাথাকে ন আহা। আমি গুৱাহাটীৰ বিষয়ে জানো আৰু। এতিয়া পুলিচ পইণ্টৰ পৰা ৰাইটে গুচি যাম আৰু। দীঘালে নহয়, ৰাইটে গুচি যাম আৰু। মই কৈ আছোঁ, তই শুন। হেবাৰাঘাটত দেখি পাই আহিয়ে পুলিচ পইণ্টটো যিটো পালোঁ, ইছলামপুৰৰ পুলিচ পইণ্টৰ পৰা ৰাইট চাইডে গুচি যাম আৰু। মানে জাইদুলকাক খালপতেকে ফোন কৰিছে, সেইকাৰণে কথা পাতিছিল। আৰু এনেকৈ আহি পাই গ'লোঁ এয়া জেগা, এইটো খালপতেক বগা চোলা পিন্ধি থকাটো। আৰু বতৰটো বেয়াকৈ আহিছে, সোনকালে যাব লাগিব গাড়ী ভালকৈ। গাড়ীখনৰ পৰা চকাটো খুলি পেলাই এতিয়া পুৰান টায়াৰটো সলাই পেলাই ছেকেণ্ড হেণ্ড টায়াৰটো লগাই দিব আৰু। এই খুলি আছে এতিয়া। কামখিনি হোৱাৰ পিছত এই শালপতি আকৌ আমাক এই হোটেলত লৈ আহিছে চাহ খুৱাবৰ কাৰণে। চাহ তাহ খাই পেলাই আমি শালপতিক বিদায় দিলোঁ। আমি এতিয়া আমাৰ ৰাস্তাত 25 কিলোমিটাৰ আকৌ যাত্ৰা কৰোঁ। আহি আমি ডাইৰেক্ট পাই গ'লোঁ খাৰখোৱা। আৰু খাৰখোৱাৰ ভিউটো চাওকচোন আপোনালোকে, কি ধুনীয়া ভিউ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ গাইছ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব। আজিৰ কাৰণে আছোঁ, বাই বাই।